স্পষ্টভাৱে লেখা আছে যে ইকুৱেল টু পিপল ল 14 নং দফাত এইটো স্পষ্ট লেখা আছে যে আইন সকলৰ কাৰণে সমান ল ইউ আণ্ডাৰষ্টেণ্ড সেইখন হৈছে আমাৰ ডিচি গভৰ্ণমেণ্টৰ মানুহ হয় গভৰ্ণমেণ্টে আইন নামানে আমি কেনেকৈ মানিম কিয় নামানে আজি যেখানে কৰিলে ডিচি মহোদয়ে যেখানে কাম কৰিলে এইটো আইন বিৰুদ্ধে কাম কৰিছে আইন সকলৰ কাৰণে সমান আজি আমি এটা কথা বিচাৰিছিলোঁ কিন্তু মোৰ কাৰণে একচেপ্ট নহ'ল কিন্তু আজমল ডাঙৰীয়াৰ কাৰণে একচেপ্ট কৰিলে সেইটো কিন্তু আইন বিৰুদ্ধে আছে কাৰণ বিদেশীৰ ইয়াত ঠাই নহয় এইটো আমি অসমৰ আমাৰ ধুবুৰী হয় গতিকে আমি লোকেল হয় গতিকে ধুবুৰী যিটো ডিচি আছে আমি সেইটো ডিচিক একদম তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ কাৰণ এইখন সেইটো ডিচি বিদেশী হয় ডিচি আমাৰ অসমৰ নহয় আজি ডিচি যেটো আমাক কৰিলে এটো একদম অপমান কৰিছে হেতু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো দিবাকৰ নাথ হি আইন নাজানে তেও নকল কৰি পাছ কৰি তেওঁলোকে ডিচি হৈছে তেও যদি কোৱালিফিকেশন দিয়া হয় তেওঁলোকে ইন্টাৰভিউতে ফেল কৰিব আপোনালোকে হয় না আপোনালোকে ডিচি প্ৰশ্ন কৰক যে সুগলি এই কথাটো কৈছে এই কথাটো নমিনেশ্যন দিছো কিন্তু যেটো আমাক অপমান কৰিছে যেটো কাৰ্য কৰিলে এটো একদম আইন বিৰোধী কাম কৰিছে কৰিছে যেটো মই বিচাৰিছিলোঁ আইন সকলৰ কাৰণে আজমলৰ কাৰণে বিআইপি হ'ব আজমলৰ কাৰণে সব কিছু ফ্ৰী হ'ব আজমলৰ কাৰণে সব মানুহ টানো সব সোমাব পাৰিব সুগালি এখানে একো নহয় আইনটো বেলেগ নহয় আইন সংবিধান মতে সেইটো আইন সকলৰ কাৰণে সেকশন আপোনাৰ 14 নং দফাত এইটো স্পষ্টভাৱে লেখা আছে যে ইকুৱেল টু পিপল ল 14 নং দফাত এইটো স্পষ্ট লেখা আছে যে আইন সকলৰ কাৰণে সমান কিন্তু কথা হৈছে গভৰ্ণমেণ্টৰ মানুহ আইন নামানে এইটো স্পষ্ট কথা যদি গভৰ্ণমেণ্টৰ মানুহ আইন নামানে আমি কেনেকৈ মানিম আজিৰ পৰা মই কালিৰ পৰা ৰোড অভাৰত প্ৰতিবাদ চলাম আইন আমি নামানো নবুজো একদম সিধা সিধি কৈ দিছোঁ আইন আমি নামানো আমি সিধা সিধি কথা কি সুবিধা দিছে তোমাক কি সুবিধা দিয়া নাই আজমলক চাওক আপোনালোকে বিআইপি কি সুবিধা আছে ইয়াতো নাই আপোনালোকে ভিতৰত যাই চাব পাৰিব কিমান সুবিধা দি আছে তাৰ কাৰণে সব ফ্ৰী থাকে কিন্তু মানুহৰ কাৰণে এনেকুৱা ডিচি কৰিব নোৱাৰে নহয় ডিচি এজন হয় ন্যায় পক্ষে মাত মাতিব লাগিছিল আজি মই তাক কৈছিলোঁ ফটো উঠাব লাগে বা ই কৰিলে এটা এলাউটমেণ্ট নাই তাৰ মানুহ কেনেকৈ দিলে তাক কিয় ফটো উঠাবলৈ দিলে কিয় মনোনয়ন পত্ৰ কৰিলে তাত যদি ইছ্যু নাই ডিচি কিয় বেলেগক দিয়া হ'ল আমাক একচেপ্ট কৰা নাই বেলেগক কিয় একচেপ্ট কৰিলে এইখন আইন বিদেশী ডিচি হয় এজন অশিক্ষিত ডিচি হয় এইখন ডিচি দিবাকৰ নাথ ডিচিৰ যোগ্য নহয় এইটো স্পষ্টভাৱে কৈ দিছোঁ এতিয়া কি হয় নহয় মই নাজানো এতিয়ালৈকে আমি ক'ব নোৱাৰিম কনফাৰেন্স হৈ আছোঁ মই দাখিল দিছোঁ এতিয়া কি হৈছে নহৈছে মই একো নাজানো এইটো আপোনালোকে জানিব মই এতিয়া মই ক'ব নোৱাৰিম কাৰণ এতিয়া কি কৰে নকৰে কাৰণ অশিক্ষিত ডিচি একো পঢ়িব নাজানে একো নাজানে গতিকে সেইকাৰণে আমি একো পোৱা নাই গতিকে এইটো কি হয় এইটো হ'ব পাৰে নহ'ব পাৰে নবিচাৰে এতিয়া আমি ফাইনেলি ক'ব এইটো আমাৰ বেছিভাগ ধৰক এতিয়া প্ৰায় 99% গেৰাণ্টি আছে তেনেকৈ হোৱা হয় কাৰণ ডিচি অযোগ্য হয় ডিচি পঢ়িব নাজানে কৰি আছে কি কাৰণে কৰিব ডিচি জানে মই নাজানো কাৰণ আজমল জিকাব লাগে সুগালি বাতিল কৰিব লাগে সেইটো কৰিছে হা ডিচি এখন আমি নামানো ডিচি এখান পৰা ট্ৰান্সফাৰ হ'ব লাগে এইখন ডিচি আমি নামানো নিৰ্বাচন এতিয়া আমাক একচেপ্ট কৰা নকৰে ডিচি এইটো নাজানে কাৰণ আজমলৰ কাৰণে আইন হয় এইটো আমাৰ কাৰণে নহয় দুখীয়াৰ কাৰণে আইন নহয় এতিয়া কি ভুল হৈছে মই এইটো নাই মোৰতো কিবা কি আছে না আছে মই আগতে দিছিলোঁ আগতে কোনো হোৱা নাই এতিয়া কি কৰে নকৰে নাজানো